নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে নিউ জাৰ্নি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম যে আগন্তুক হ'বলগীয়া কম্পিটিটিভ এক্সামৰ কিছুমান অসম বুৰঞ্জীৰ প্ৰশ্নৰ ওপৰত। গতিকে বন্ধুসকল, ভিডিঅ'টো দেৰি নকৰি বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো হৈছে যে 1228 চনত নগা সাম্ৰাজ্যৰ সীমান্তত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজনৰ নাম কি আছিল বা কোন আছিল? ইয়াৰে অপশ্যন দিয়া আছে 4টা। অপশ্যন নম্বৰ এ চাউলুং চুকাফা, বি কুমাৰ ভাস্কৰ বৰ্মন, চি তৰুণৰাম ফুকন আৰু ডি পুৰন্দৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ চাউলুং চুকাফা। গতিকে বন্ধুসকল, এতিয়া চাওক আমি আজি ভিডিঅ'ৰ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে যে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যন দিয়া আছে চাউলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন আৰু পুৰন্দৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুমাৰ ভাস্কৰ বৰ্মন, অপশ্যন নম্বৰ বি। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন নম্বৰ এ চাউলুং চুকাফা, বি কুমাৰ ভাস্কৰ বৰ্মন, চি তৰুণৰাম ফুকন আৰু ডি পুৰন্দৰ সিংহ। ইয়াৰে উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি তৰুণৰাম ফুকন। 4 নম্বৰ প্ৰশ্নটো হ'ল আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? বন্ধুসকল, ইয়াৰে অপশ্যন দিয়া আছে চাউলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন আৰু পুৰন্দৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন ডি পুৰন্দৰ সিংহ। 5 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াতে অপশ্যন দিয়া আছে। অপশ্যন এ 1961 চনত, 1882 চনত, অপশ্যন নম্বৰ চি 1921 চনত আৰু অপশ্যন নম্বৰ ডি 1903 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ 1961 চনত। এতিয়া 6 নম্বৰ প্ৰশ্নটো হ'ল কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে অপশ্যন দিয়া আছে 1961, 1882, 1921 আৰু 1903। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি 1882 চনত। 7 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1921 চনত। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সেইকাৰণে অলপ ফটাফট শেষ কৰিবলৈ চেষ্টা কৰিম। গতিকে কিবা যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ আমাৰ আজিৰ ভিডিঅ' 8 নম্বৰ প্ৰশ্নটোৰ ওপৰত। 8 নম্বৰ প্ৰশ্নটো হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰে অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ প্ৰশান্ত দাস। 9 নম্বৰ প্ৰশ্নটো হ'ল অসম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল? ইয়াৰে অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি 1903 চনত। 10 নম্বৰ প্ৰশ্নটো হ'ল অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে 1961, 1882, 1823 আৰু 1903। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1823 চনত। 11 নম্বৰ প্ৰশ্নটো হ'ল অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। ইয়াৰ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি চুকাফা। 12 নম্বৰ প্ৰশ্নটো হ'ল মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে 1406, 1306, 1206 আৰু 1212 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1206 চনত। 13 নম্বৰ প্ৰশ্নটো হ'ল 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াতে অপশ্যন দিয়া আছে বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি খৰ্গেশ্বৰ তালুকদাৰ। 14 নম্বৰ প্ৰশ্নটো হ'ল চতিয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি বীৰপাল।
15 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? নগাঁও, গুৱাহাটী, তেজপুৰ নে যোৰহাট? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি গুৱাহাটী। 16 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে এ গোপীনাথ বৰদলৈ, বি ৰেণুকা দেৱী বৰকটকী, চি ছৈয়দা আনোৱাৰ তাইমুৰ, ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ। 17 নম্বৰ প্ৰশ্নটো হ'ল কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি ৰেণুকা দেৱী বৰকটকী। 18 নম্বৰ প্ৰশ্নটো হ'ল আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? 1253 চনত, 1682 চনত, 1548 চনত, 1920 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ 1253 চনত। 19 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, ৰেণুকা দেৱী বৰকটকী, ছৈয়দা আনোৱাৰ তাইমুৰ, ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি ছৈয়দা আনোৱাৰা তাইমুৰ। 20 নম্বৰ প্ৰশ্নটো হ'ল আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? অপশ্যন দিয়া আছে 1253 চনত, 1682 চনত, 1548 চনত, 1920 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি 1682 চনত। 21 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1548 চনত। 22 নম্বৰ প্ৰশ্নটো হ'ল অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? ইয়াতে অপশ্যন দিয়া আছে এ 1253 চনত, বি 1682 চনত, চি 1548 চনত আৰু ডি 1920 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি 1920 চনত। নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টা হ'ল এ 1948 চনত, বি 1671 চনত, চি 1694 চনত, ডি 1847 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ 1948 চনত। 24 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল? এতিয়া ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব হ'ল যে অপশ্যন নম্বৰ বি 1671 চনত। 25 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1694 চনত। 26 নম্বৰ প্ৰশ্নটো হ'ল এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? ইয়াৰে অপশ্যন 4টা দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ 1901 চনৰ পৰা। 27 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল কিমান চনত? ইয়াতে চনকেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি 1847 চনত। 28 নম্বৰ প্ৰশ্নটো হ'ল টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা প্ৰথম প্ৰচলিত হোৱা চনটো হ'ল অপশ্যন নম্বৰ বি 1866 চনৰ পৰা। 29 নম্বৰ প্ৰশ্নটো হ'ল অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? বা অসমৰ ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ কোন চনত বলবৎ কৰা হৈছিল? ইয়াতে যিহেতু অপশ্যনত চনটো দিয়া আছে, প্ৰশ্নটো অলপমান ভুল হ'ল, ক্ষমা কৰিব। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1979 চনৰ পৰা। 30 নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে অপশ্যন 4টা দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। এতিয়া হয় 31 নম্বৰ প্ৰশ্নটোৰ ওপৰত অসমত কোন চনৰ পৰা মাটি ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? ইয়াতে অপশ্যন 4টাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1886 চনৰ পৰা। 32 নম্বৰ প্ৰশ্নটো হ'ল জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ, অপশ্যন নম্বৰ এ।
এতিয়া 33 নম্বৰ প্ৰশ্নটো হ'ল অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰে ৰাজধানী চহৰখনৰ নাম দিয়া আছে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল আমাৰ অপশ্যন নম্বৰ এ শিৱসাগৰ। 34 নম্বৰ প্ৰশ্নটো হ'ল আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটী ক'ত অৱস্থিত? ইয়াতে অপশ্যন দিয়া আছে শিৱসাগৰ, ডিব্ৰুগড়, বশিষ্ঠাশ্ৰম, ছয়গাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি বশিষ্ঠাশ্ৰম। 35 নম্বৰ প্ৰশ্নটো হ'ল 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল? ডিগবৈ, নুনমাটি, বঙাইগাঁও, মৰনৈ। এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম অসমত খাৰুৱা তেলৰ উদ্ভৱ পোৱা গৈছিল আৰু সেই ঠাইখনৰ নাম হ'ল ডিগবৈ। গতিকে ইয়াৰে 1889 চনত সেই ডিগবৈত খাৰুৱা তেলৰ উদ্ভৱ পোৱা গৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ ডিগবৈ। 36 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? অপশ্যন দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, বি ৰত্নধ্ৰৱ সিংহ বা চুলিকফা, চি গৌৰীশংকৰ ভট্টাচাৰ্য, ডি শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। ইয়াৰে অশুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি ৰত্নধ্ৰৱ সিংহ বা চুলিকফা। 37 নম্বৰ প্ৰশ্নটো হ'ল স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱা সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি গৌৰীশংকৰ ভট্টাচাৰ্য। 38 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। 39 নম্বৰ প্ৰশ্নটো হ'ল স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ এ দেৱেশ্বৰ শৰ্মা। এতিয়া হয় আমি 40 নম্বৰ প্ৰশ্নটোলৈ। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল আছিল অপশ্যন নম্বৰ বি আকবৰ হাইদৰি। 41 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰে কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী হ'ল অপশ্যন নম্বৰ চিত আছে আমাৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি কুমাৰ ভাস্কৰ বৰ্মন বা ইয়াতে অকল ভাস্কৰ বৰ্মন দিয়া আছে যিহেতু কুমাৰ প্ৰশ্নটোত কুমাৰ বুলি আছে গতিকে ইয়াতে কুমাৰ ভাস্কৰ বৰ্মন বুলি সম্পূৰ্ণ নামটো দিয়া নাই গতিকে এইখিনিত আপোনালোকে কনফিউজ নহ'ব। এতিয়া আমি 42 নম্বৰ প্ৰশ্নটোলৈ। অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি কলোনেল ক্ৰিটিং। ইয়াত 43 নম্বৰ প্ৰশ্নটো আছে আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1873 চনত। এতিয়া আমি 44 নম্বৰ প্ৰশ্নটোলৈ। কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ বি 1926 চনত গুৱাহাটীৰ পাণ্ডুত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ নদীক 3টা নদীৰ সংগমস্থলী বুলি কোৱা হয়। ইয়াতে নামকেইটা দিয়া আছে দিহিং, দিবং, লুইত নদী বা ওপৰৰ গোটেইকেইটাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ ডি গোটেইকেইটা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে আৰু এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হ'ল অপশ্যন নম্বৰ চি 1681 চনৰ ইটাখুলি নামৰ ঠাইত। বন্ধুসকল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত কৰা হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে আৰু এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হ'ল 1948 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। এতিয়া আজিৰ ভিডিঅ'ৰ শেষৰটো আৰু 49 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন এ মহম্মদ ইবন বখতিয়া, বি বাবৰ, চি জাহাংগীৰ, ডি ঔৰংজেব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মহম্মদ ইবন বখতিয়া।
গতিকে বন্ধুসকল ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বন্ধুসকল আশা কৰোঁ আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কিছু সহায় হ'ব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ' ইমানেই। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।